আয়ুষ্মান ভাৰত কাৰ্ডৰ নিউ আইডি আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইটো আপোনালোকক আজি ষ্টেপ বাই ষ্টেপ দেখুওৱা হ'ব। আৰু বহুতে মোক কমেণ্ট কৰি কৈ আছে যে দাদা আয়ুষ্মান ভাৰত কাৰ্ডৰ যোনটো পেণ্ডিং কাৰ্ড আছে সেই কাৰ্ডবোৰ কেনেকৈ ডাউনলোড কৰিম, বা এতিয়াতো আয়ুষ্মান ভাৰত কাৰ্ডৰ আইডি বন্ধ কৰি দিয়া হৈছে, আগতে এপ্লাই কৰা কাৰ্ডবোৰ মই এতিয়া কেনেকৈ ডাউনলোড কৰিম সেইটো আপোনালোকক মই কৈ আছোঁ। সেই সম্পৰ্কীয় ভিডিঅ'ৰ লিংক মোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে গৈ আপুনি ক্লিক কৰি সেই ভিডিঅ'টো চাই আপুনি ভালদৰে আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি আপুনি আয়ুষ্মান ভাৰত কাৰ্ডটো ডাউনলোড কৰিব নোৱাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক, মই আপোনালোকক আয়ুষ্মান ভাৰত কাৰ্ডটো ডাউনলোড কৰি পঠিয়াই দিম। আৰু যদি আপোনালোকে নিউ আয়ুষ্মান কাৰ্ড বনাব খোজে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল, মই আপোনালোকক আয়ুষ্মান ভাৰত কাৰ্ডটো বনাই দিম। তো বন্ধুসকল, মই ক'ব বিচাৰি আছোঁ যে আয়ুষ্মান ভাৰত কাৰ্ডৰ আইডি আপোনালোকে কেনেকৈ এপ্লাই কৰিব, নিউ আইডি আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো বন্ধুসকল, প্ৰথমতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে চাৰ্চ বাৰত গৈ ইয়াতে চাৰ্চ কৰি দিব SETU PMJAY ৰেজিষ্ট্ৰেশ্যন বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে চাওক ৰেজিষ্টাৰ এজ ছেল্ফ ইউজাৰ বুলি লিখা আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনাৰ লিখা আছে ৰেজিষ্টাৰ এজ ছেল্ফ ইউজাৰ। তো বন্ধুসকল, আপোনালোকৰ প্ৰথমতে ইয়াত ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰি ল'ব, ইয়াতে আছাম চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট নামটো আপোনালোকে বহাই দিব, আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ইয়াত বহাই দিব, মোবাইল নাম্বাৰ বহাই দিব। তাৰপিছত ইমেইল আইডি বহাই দিব। তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ নামটো বহাই দিব। তাৰপিছত ইয়াতে জেণ্ডাৰ আছে, যদি আপুনি মেল হয় তেতিয়া মেল বহাই দিব, আৰু যদি ফিমেল হয় ফিমেল বহাই দিব। তো বন্ধুসকল, তাৰপিছত ইয়াতে চাওক DOB মিনছ ডেট অফ বাৰ্থ। তো বন্ধুসকল, আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডত যোনটো ডেট অফ বাৰ্থ আছে সেইটো আপোনালোকে ইয়াত বহাই দিব। ডেট অফ বাৰ্থটো বহাই লোৱাৰ পিছত ইয়াতে আপোনাৰ ছাবমিটত ক্লিক কৰি দিব লাগিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত চাওক বন্ধুসকল, ইয়াতে মোৰ লিখা আহিছে ফেইলৰ এজ ইউজাৰ অলৰেডি এক্সিট। তো বন্ধুসকল, মই আগতে ৰেজিষ্টাৰ কৰি লৈছোঁ সেইকাৰণে মোৰ এনেকুৱা লিখা আহিছে। তো বন্ধুসকল, যদি আপুনি ৰেজিষ্টাৰ কৰি লোৱা নাই তেতিয়াহ'লে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো আপোনাৰ মোবাইলত চেণ্ড কৰি দিয়া হ'ব। তো বন্ধুসকল, আপোনালোকে এনেকৈ আয়ুষ্মান ভাৰত কাৰ্ডৰ আইডি ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। তো বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।